ओरैबायदि गियानि गोरों गोरों मानसि ओंखारदों। बिथांमोना आंनि भिडिअनि कमेन्ट बक्सआव थांनानै कमेन्ट खालामगासिनो। दा आं मोनथिनायाव थारला बिथांमोना बिक्रम, कास्टम, प्रहलाद रिन्जयमोननि आखलखौ थारला लादों। बिक्रम, कास्टम, प्रहलाद रिन्जयमोननि खोथाखौ लाना सोरनिबा पस्ट, सोरनिबा रिल्स भिडिअफोराव जानला मानला गोदाव सोराव कमेन्ट खालामगासिनो। आंनि भिडिअआवबो थांनानै कमेन्ट खालामदों सानैसो। माने कमन सेन्स होननाय मोनसे बुस्थुआ बिथांमोननियाव गैया। जेरै गारि गंसेया लामाजों खारलाङोब्ला धुलाफोरा हावाजों सरसोमफायो, बेफोरबायदि मालायनि खोथाजों खारफायो। गाव गावनि माथाजोंबो एसे साननानै नायनांगौ मानसिया। दा सैथो खोथाया गोखा होननाया नैबेनो आरोना। सैथोखौ जों बुङोब्ला गोबांनियाव हजम जाया, गाज्रि कमेन्ट खालामो। लाब गैया भाई, आइ डोन्ट केयार। नोंथांमोननि बेफोरबायदि क्रिटिकेला आंखौ आसुगुर गावगासिबो दोरोद होनो हानाय नङा। सैथोखौ जों जेब्लायबो रायजो राजानि सिगाङाव आसि थुना जेब्लायबो देखायलांबाय थागोन। दिनै आं जेबो बुंथ'लिया, नोंथांमोना नैबे भिडिअखौ नायनानै कमेन्ट खालाम। এইবিলাক উড়ান খাপ নালাগে, উড়ান খাপ নালাগে, উড়ান খাপ নালাগে, উড়ান খাপ নালাগে। আমাৰ মুছলপুৰত বিৰাট ডাঙৰ ডাঙৰ ক্লাব আছে, ইহঁতকে আমি উঠাই লৈ যাম। উড়ান খাপৰ প্ৰয়োজন নাই। नोंखौ रागेन माबा माबि होनबावनो लुगैदोंमोन आं, हमथानासो थाबाय आं नोंखौ। साला बाखुन्दा, नोंखौ हान्थुजों जोनानै गल' होगोन आं, सिथोब। नोंथांमोना खोनाखाबाय नङा होमबा, हाग्रामा महिलारि सारा डाइरेक्ट दुरान क्लाबखौ नेवसिगारदों। दा बेजों लोगोसे एमपि प्रमद बर' सारा 125 एमेन्डमेन्ट बिलनि सायाव माखासे मानि खोथा खेंफोरथि होफैदों। बयबो एसे मोनथिना लानाया गाहाम होननानै आं सानो। नोंथांमोना भिडिअखौ जोबजासिम नायलां। চাওক, যিটো 10টা শিডিউল কাউন্সিল আছে, এই কাউন্সিল কিছুমান কাউন্সিল 1952 চনতে গঠন হোৱা, কিছুমান কাউন্সিল পিছত গঠন হোৱা, কিন্তু যিখিনি ক্ষমতা শিডিউলৰ দ্বাৰা তাত দিয়া আছে, তাত কিছুমান ক্ষমতা নাই যিখিনি অত্যন্ত দৰকাৰ। ইয়াৰ ভিতৰত এটা হ'ল ফাইনেন্সিয়েল পাৱাৰটো নাই। এতিয়া ফাইনেন্সিয়েল পাৱাৰ বা হোম পাৱাৰ, এতিয়া হোমটো দিব নোৱাৰে বেলেগ কথা, কিন্তু ফাইনেন্সটো দিব পাৰে। ইয়াৰ কাৰণে প্ৰভিজন আছে। আৰু ইয়াৰ বাহিৰে আজি কাউন্সিলটো ষ্ট্ৰং কৰাৰ কাৰণে তাত ডিফেকশ্যন ল'বিলাক নচলে, আৰু বহুতখিনি তাত মানে প্ৰভিজনছ আছে যিখিনি তাত কাৰেকশ্যন কৰিব পাৰে। তো সেইখিনি কৰিবৰ কাৰণে 125 এমেণ্ডমেণ্টটো বিচৰা হৈছে। আৰু 2019 চনৰ 6 ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ সেইটো টেবল কৰা হৈছিলে। ইয়াৰ পিছত ডিবেটো হোৱা নাই, পাছো হোৱা নাই, কেঞ্চেলো হোৱা নাই। চ' ৰাজ্যসভাত সেইটো আমি আহি থকা যিটো পাৰ্লিয়ামেণ্ট ছেশ্যন হ'ব, তাত আমি সেইটো প্ৰেছাৰ দিম। আৰু অলৰেডি নেশ্যনেল লিডাৰশ্বিপৰ লগত আমি কথা পাতি আছোঁ। লোকসভাৰ MP আৰু মই আৰু আমাৰ বিভিন্ন প্ৰজাতি দল আমি ইতিমধ্যে লগ কৰি আছোঁ। আৰু আমি লোকসভাটো আমি চেষ্টা কৰিম, ৰাজ্যসভা লোকসভা দুইটাতো, যে বিলটো আহিব লাগে। কাৰণ এটা চুক্তি কৰাৰ পিছত চুক্তি ৰূপায়ণ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব। চুক্তিটো কৰি উঠি হাত ধোৱাটো গভৰ্ণমেণ্টৰ দায়িত্ব নহয়, তেতিয়া সমস্যাটো সমস্যা হৈ ৰৈ থাকিব। সেইকাৰণে আমি বিচাৰোঁ যে সমস্যাটো সমাধান হ'ব লাগে। আৰু আমি যিহেতু সংগ্ৰামী এটা পথৰ পৰা অহা বা সংগ্ৰামী এটা পৰিক্ৰমাৰ পৰা অহা, গতিকে আমাৰ দায়িত্ব আছে, আমি এইটো ভালদৰে জানো। এই অঞ্চলৰ বড়ো জনগোষ্ঠীৰ লগতে যি জনগোষ্ঠীবোৰ বসবাস কৰে, ইয়াত উন্নয়নটো যদি সমানে সমানে আগবাঢ়ি যাব লাগে, কাউন্সিলটো ষ্ট্ৰেংথেন কৰিব লাগিব। চাওক, ভাৰতত বহুত চুক্তি হৈ গ'ল। স্বাধীনতাৰ পিছত বহুত চুক্তিৰে 100% ৰূপায়ণ হোৱা নাই। তাত হয়, কিছুমানত অলপ পলিটিকেল কাৰণ থাকে, কিছুমানত ছ'চিয়েল কাৰণ থাকে, বিভিন্ন কাৰণ থাকে। কিন্তু চৰকাৰৰ তৰফৰ পৰা এটা দায়িত্ব থাকে, বা সকলোৰে ষ্টেক হোল্ডাৰৰ এটা দায়িত্ব থাকে, এইটো 100% ৰূপায়ণ হ'ব লাগে। আৰু BTR চুক্তিৰ ক্ষেত্ৰত এইটো এনেকুৱা এটা চুক্তি আছিলে, এইটো কাৰো কাৰণে ক্ষতি কৰা এটা চুক্তি নাছিলে। ইয়াৰ অকল শান্তি প্ৰতিষ্ঠা কৰা, সমস্যা সমাধান কৰা আৰু 6 শিডিউলটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে এই চুক্তিটো আছিলে। গতিকে এই চুক্তিত কোনো এটা দফা ৰূপায়ণ কৰিব নোৱাৰা বুলি আমি ভাবা নাই, এইটো ৰূপায়ণ কৰিব পাৰে। সময় অলপ লৈছে গভৰ্ণমেণ্টে, আমি আশা কৰিছোঁ যে যথা সময়ত এইটো 100% ৰূপায়ণ কৰিব আৰু কৰিব লাগিব। থেংক ইউ। চাকৰি দিছিলে আপোনালোকে, এই চাকৰিসমূহ এতিয়ালৈকে ৰেগুলাৰ কৰা নাই। এই বহু চাকৰি যিবিলাক ফলাফল ওলাইছিল, সেইবিলাকৰ হেল্প কৰা হৈছে।
চাওক চাকৰি ৰেগুলাৰ নহয়, ৰেগুলাৰ চাকৰি দি গৈছোঁ আমি। তাত আমাৰ ফাইনেন্সিয়েল চেংচনৰ পৰা চব আছিলে, এইটো ফৰেষ্টে হওক PNRD হওক, কিন্তু তেখেতসকলে সেইটো অলপমান মানসিক কষ্ট দি পেলাই যিসকলে চাকৰিটো পাইছিলে, সেইটোতো কিবা UPPL BPF বা BJP বা কোনোবা কংগ্ৰেছবোৰে নাছিলে, সেই কাৰোবাৰ সন্তান আছিলে, কাৰোবাৰ ল'ৰা আছিলে, তেখেতে চিষ্টেমত মানে ইণ্টাৰভিউ দি চাকৰিবিলাক পাইছিলে। কিন্তু এতিয়া শুনিবলৈ পাই দুখ লাগিছে যে সেই সকলক মানে অলপমান ভয় ভীত কৰাই পেলাই অলপ টকা পইচা খোৱাৰ মাথা মাৰি আছে। এইটো গভৰ্ণমেণ্টৰ ইথিক হ'ব নালাগে, আমি শুনি পেলাই দুখ পাইছোঁ। আৰু সেইটোৱে যদি হয় তেতিয়া আৰু UPPL আৰু BPFৰ যিটো ডিফাৰেঞ্চ, এই কথাটো ৰাইজে খুব ভালকে গম পাব যে UPPLে যে ভালকে চিষ্টেমেটিকেলি আমাক কোনো কণ্ট্ৰেকচুৱেল চাকৰি দিয়া নাছিলোঁ। 99ক আমি ৰেগুলাৰ কৰিছিলোঁ, 6 মান টেটৰ চাকৰিটো ৰেগুলাৰ কৰিছিলোঁ, আৰু ফৰেষ্ট PNRD বিলাকত চাকৰি হৈছিলে, আৰু থাৰ্ড গ্ৰেডৰ কাৰণেও ৰিজাল্টটো ডিক্লেয়াৰ কৰা আছে। খালি তেখেতসকলে ভাইভা দি পেলাই ল'ব লাগে। এটা চৰকাৰে কৰা কামটো আনটো চৰকাৰে সেইটো যিটো তেখেতসকলে ভুল বুলি ক'ব বিচাৰিছে, এইটো চৰকাৰী ইথিক নহয়। হয়, কাৰোবাৰ ভুল হৈছে যদি ভুল আঙুলি দেখাব লাগিব, কিন্তু আমি ফাইনেন্সিয়েল চেংচন লৈ চবকুচ লৈ পেলাই খুব চিষ্টেমেটিকেলি কামবিলাক কৰি আহিছোঁ। গতিকে যিটো শুনিছোঁ মই এইটো অতি দুৰ্ভাগ্যজনক, আৰু দুখীয়া পৰিয়াল যিসকলে চাকৰি বাকৰি পাইছিলে সেইসকলক এতিয়া কোনোবাই যদি টকা পইচা বিচাৰি জোৰ জুলুম কৰে, ইয়াতকে দুৰ্ভাগ্যজনক আৰু একো নাথাকিব। এইটো আপোনালোকেহে ক'ব লাগিব, মই এতিয়াই এইবিলাক কথা ক'ব বিচৰা নাই। চৰকাৰ চলাই আছে, তেখেতসকলে চলাই থাকক, আৰু আপোনালোকে চতুৰ্থ স্তম্ভ হিচাপে কি ভাল হৈছে কি বেয়া হৈছে এইটো ৰাইজৰ ওপৰত দাঙি ধৰাটো মই আপোনালোকৰ কাম বুলি ভাবোঁ। আমাৰো কাম বিৰোধী হিচাপে, আমিও সময়মতে কৈ যাম। থেংক ইউ।